লেতেৰা গুৱাহাটীত ভৰি নিদিয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে লজিষ্টিকেল ইছ্যুৰ বাবে অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই বাতৰি কি হ'ব এতিয়া অসম চৰকাৰৰ জল্পনা কল্পনা ইমান দিনে পকা ৰাস্তা ফুটা কৰি গছপুলি ৰোৱা গছপুলি কেইডালৰ হ'ব কি এতিয়া অসম চৰকাৰৰ জল্পনা কল্পনাত গৰম পানী চেঁচা পানী একেলগে ঢালিলে নেকি জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিব বুলি চৰ্চা চলি থকাৰ মাজতে হলনি হল এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী ৰাজ্যত বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি থকাৰ সময়তে পোহৰলৈ আহিছে এতিয়া প্ৰকৃত কাৰণ গণেশগুৰিৰ যানজঁট বা গুৱাহাটী মহানগৰৰ যান বাহন সমস্যাৰ বাবেই নহয় বৰং ব্যস্ত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণসূচী আৰু প্ৰশাসনিক জটিলতাৰ বাবেহে অসম ভ্ৰমণ সম্ভৱ নহল জাপানৰ প্ৰধানমন্ত্ৰীৰ আমি অতি দুৰ্ভাগ্যজনকভাৱে আজি পুৱাৰ পৰা এটা বাতৰি শুনি আমি যথেষ্ট দুখ লাগিছে আৰু অলপ মৰ্মাহতও হৈছোঁ কাৰণ আমাৰ দেশলৈ বা আমাৰ ৰাজ্যখনলৈ বা ভাৰতবৰ্ষৰ এই অসম প্ৰান্তলৈ পৃথিৱীৰ এখন উন্নত দেশ জাপানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী অহা 1 তাৰিখে অহা কথা আছিল কিন্তু আজি হঠাৎ খবৰ বাতৰি বিয়পি পৰিছে যে তেখেতৰ এই ভ্ৰমণ প্ৰায় অনিশ্চয়তাৰ মাজলৈকে গুচি গৈছে গতিকে এইটো আমাৰ অসমৰ বাবে অতি দুখৰ কথা এইটো দ্বিতীয়বাৰৰ কাৰণে এই ভ্ৰমণ হয়তো বাতিল হ'ব ৰহস্যৰ অৱসান কিয় অসম ভ্ৰমণ স্থগিত কৰিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছিয়ে অসম ভ্ৰমণ নকৰাৰ আঁৰত আছে সময়ৰ অভাৱ আৰু বিভিন্ন লজিষ্টিকেল সমস্যা জানিব পৰা মতে জাপানৰ সংসদৰ অধিৱেশন বৰ্তমান চলি আছে সেয়েহে আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছতে শীঘ্ৰেই নিজ দেশলৈ উভতি যোৱাটো প্ৰয়োজন হৈ পৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে ফলত অসম ভ্ৰমণসূচী সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ নুঠিল ইফালে 1 জুনৰ পৰা 30 জুনলৈ দিল্লীত অনুষ্ঠিত হ'ব ভাৰত জাপান দ্বিপাক্ষিক সন্মিলন এই উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰাটো দুয়োখন দেশৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে কূটনৈতিক বাণিজ্যিক আৰু কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হ'ব ইয়াৰ মাজতে অসম ভ্ৰমণ বাতিলক লৈ সৃষ্টি হোৱা বিভিন্ন চৰ্চাৰ অন্ত পৰিল কোনো স্থানীয় যান-জঁট বা পৰিবহণ সমস্যাৰ বাবে এই সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰিছে অসম ভ্ৰমণ এইবাৰ সম্ভৱ নহলেও কিন্তু ভাৰত জাপান সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে আত্মপ্ৰকাশ কৰিব দিল্লীৰ আগন্তুক সন্মিলন এতিয়া সকলোৰে অপেক্ষা ভৱিষ্যতে কেতিয়া অসম ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে নিউজ এক্স ৰিপৰ্ট নিউজ এনি ডিজিটেল